আমাৰ ঘৰৰ সকলোৱে খাই ভাল পোৱা এবিধ খাদ্য হৈছে কচু শাক। তাতে আকৌ মাছৰ মূৰৰ সৈতে কচু শাক। কাৰ বাৰু প্ৰিয় জনাবচোন দেই। তাৰ বাবে প্ৰথমে মই কচু শাকখিনি ভালদৰে ধুই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া এটা কুকাৰত কচু শাকখিনি দি তাত দিছোঁ অলপমান কণবিলাহী আৰু মচন্দৰী পাত। এতিয়া তাত প্ৰয়োজন অনুসৰি পানী আৰু নিমখ দি সেইখিনি বইল হ'বলৈ দিছোঁ। এতিয়া তেলত দিছোঁ অলপমান গোটা জিৰা, এটা শুকান জলকীয়া, এখিলা তেজপাত, এটা কাটি লোৱা পিঁয়াজ, লগতে দিছোঁ খুন্দি লোৱা আদা, নহৰু আৰু কেইটামান কেঁচা জলকীয়া। এইখিনি অলপ সময় ভাজি লোৱাৰ পাছত মই বইল কৰি থোৱা কচুখিনি ইয়াতে দি দিছোঁ আৰু লগতে দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। শাকখিনি অলপ সময় ভাজি লোৱাৰ পাছত মই ফ্ৰাই কৰি থোৱা মাছৰ মূৰখিনি ইয়াত দি দিছোঁ। এতিয়া হেতা পাতেৰে মাছৰ মূৰটো ভালদৰে ভাঙি দিছোঁ যাতে সকলোখিনি মিহলি হৈ যায়। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। এতিয়া অলপ সময় ভজাৰ পাছত আমাৰ কচু শাকৰ ভাজিখন ৰেডি হৈ গ'ল। যদিহে আপোনালোকে এনেদৰে কচু শাক খোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব।